ঘতে মোৰ বহু যুগৰে নাচো। নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি বিশেষকৈ এটা বহুত ধুনীয়া প্লেজত আহিছোঁ। এইটো চাব পাৰিব চাম্পা। এই চাম্পাৰ কাষত আহিছোঁ। কিয় আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ। তো এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই কাৰণ এই তাতে বনাই আছে, এইবিলাক দেখিছেনে? তো সেইবিলাক বনাই আছে কিবা কিবি। তো আপোনালোকক কি শ্বুটিং হয়, কেনেকুৱা শ্বুটিং হয়, তো আপোনালোকক দেখুৱাই আছোঁ। তো মোৰ ভিডিঅ'ত চাই থাকিব আপোনালোকে সকলোৱে। তো আপোনালোকক কি শ্বুটিং হয়, কেনেকুৱা ধৰণৰ হয়, আপোনালোকে এইটো ভিডিঅ'তে দেখুৱাই আছে। আপোনালোকে প্লিজ চাই থাকিব গাইজ। এইটো অলৰেডি শ্বুটিঙৰ কাৰণে বনাই আছে। ফাইনেলি আহি পাই গ'লোঁ এয়া ওপৰত, এই ব্ৰিজৰ তলৰ পৰা ওপৰত, ব্ৰিজৰ ওপৰত আহি এয়া আজি আমি শ্বুটিঙৰ কাৰণে অলৰেডি হৈ গ'লোঁ। বহুত বস্তুবিলাক লৈ আছোঁ। তো এইজন দাদা হয়। দাদা কি ক'ব, কেনেকুৱা? হয়, আজি আমি শ্বুটিং কৰিবলৈ গৈ আছোঁ। এতিয়া আমাৰ মানে 30% শ্বুটিঙৰ কাৰণে কামটো ৰেডি হৈছে। এতিয়া আমি ফাইনেলি শ্বুটিংটো কৰিম। আমি কানিপুৰ ৰিভাৰত গৈ আছোঁ। আশা কৰোঁ সকলোৱে চাব শ্বুটিংটো। আমি ইউটিউবত চাইম। ইউটিউবত আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, আমাৰ ধীৰাজো থাকে, মিষ্টাৰ ধীৰাজ আমাৰ মানে বন্ধু, ভাল বন্ধু। তেখেতৰ মানে আগ্ৰহ আছে ভিডিঅ' কৰিবলৈ, ভিডিঅ' কৰে। আপোনালোকে মোৰ খাতিৰত নহ'লেও ধীৰাজৰ খাতিৰত এটা লাইক কৰিব, বেয়া হ'লে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰো কৰিব লগতে। নিশ্চয় ধন্যবাদ। তো এয়া আৰু এজন আছে, আৰু আহি আছে। তো আমি ভিডিঅ' বনাবৰ কাৰণে গৈ আছোঁ। তো কেনেকুৱা অনুভৱ, কি ভিডিঅ' বনাবৰ কাৰণে গৈ আছে? অনুভৱটো আগৰ নিচিনাই, যেনেকুৱা আগত বনাইছোঁ। আজি মানে এটা মানে ধোৱা বনাইছোঁ, মানে তুমিতো দেখিছাই ভেলা। ভেলা নিচিনা মই দেখাই দি আছোঁ সামনত। দেখা নাই না এতিয়াও? নাই দেখা। এতিয়াহে গৈ আছে। ভেলা আছে, এইটো লৈ এতিয়া মানে সৰু নাটক বনাম, আপোনালোকে দেখিব পাৰিব গাইজ। তো গাইজ সকলোৱে তো চাই থাকিব ভিডিঅ'টো। তো মই দেখুৱাই আছোঁ কি ধৰণৰ আমাৰ ইয়াত শ্বুটিং প্ৰচেছ চলি আছে। তো আপোনালোকক সকলোকে মই দেখুৱাই আছোঁ কেনেকুৱা। তো গাইজ ফাইনেলি আহি আমি শ্বুটিঙৰ ঠাইত আহি গ'লোঁ। তো আপোনালোকক এই যে দেখুৱাব বুলি কৈছিলোঁ যে এইটো তলত আছে, দেখিছে নিশ্চয়। তো তাত আমাৰ আজি শ্বুটিং হ'বৰ কাৰণে গৈ আছে। তো আপোনালোকক শ্বুটিঙৰ সম্পূৰ্ণ অলপ ক্লিপ দেখুৱাই দিম, আপোনালোকে চাই থাকিব। তো আজিৰ শ্বুটিঙৰ মেইন মানুহটো এইজন শ্বুটিঙৰ মেইন মানুহটো আজি। তো আপোনালোকৰ কাষত আপোনালোকে আশীৰ্বাদ কৰিব যে আমি ভিডিঅ' কৰি, ভিডিঅ'ৰ জৰিয়তে যেন আমি আগবাঢ়ি যাব পাৰোঁ আৰু নেক্সট প্ৰগ্ৰাম তেখেতৰ লগত কৰিম। সি এজন ভাল ইউটিউবাৰ। তাৰ ভিডিঅ'বিলাকো চাব আশা কৰিছোঁ আপোনাৰ ওচৰত। আপোনালোকৰ আশীৰ্বাদে আমাৰ আশীৰ্বাদ। আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ আপোনালোকবিহীন ভাৱে। সেয়েহে আমি নেক্সট প্ৰগ্ৰাম তেখেতৰ লগত কৰিম। এজন ভাল, বৰ ধুনীয়া ইউটিউবাৰ। তেখেত মানে গানো গায় নিজে, গীত ময়ো গাওঁ। মই নিজে গান গাব নোৱাৰোঁ। একচুৱেলি মই জুবিন গাৰ্গক মই বৰ ভাল পাওঁ। জুবিন গাৰ্গৰ গীত গাই মই ভাল পাওঁ। আৰু যদি আপোনালোকে জুবিন গাৰ্গৰ এটি মোৰ গান মোৰ তৰফৰ পৰা শুনিব বিচাৰে, কমেণ্ট কৰি জনাব। নিশ্চয় দাদা। তেতিয়া মই মানে সময় নষ্ট নকৰোঁ। ধীৰাজ, আপুনি জুবিন দাক ইমান ভাল পায়, তো জুবিন দাৰ গান তো দুহাৰী মানে কি আপুনি গাই দিবৰ কাৰণে মই অনুৰোধ কৰোঁ। ঠিক আছে বাৰু, নিশ্চয় আমাৰ ভাল পাওঁৱে, ছাবস্ক্ৰাইবাৰবিলাকে ভাল পাব শুনি। ঠিক আছে, মই সৰুকে মাত্ৰ 2টা লাইন গাম, বেছি নাগাওঁ কাৰণ সময়ৰ আটানিত পৰি আছোঁ। সেয়েহে মই 2টা লাইনহে গাম, আপোনালোকে শুনিব। আৰু যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব। গান আগতেও গান শুনাম মই। তো শুনক, মায়াবিনী গীতটি গাম মই জুবিনৰ। এইটো মোৰ বৰ প্ৰিয় গীত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চিচাটো পাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন, মিজানত গান মোৰ। Oh my God! Wow!
কি দেনে কি করস ছেলে দোষ নাম ভিডিও করতেছি বা দেখতে দেখুন তামাম লাগছে তাও ইচ্ছা না ভিডিও বানায় তুই সেহরানে বানাম নাকি কিবা সেহরানে বানাম একটা কাম কর তুই ভিডিও বানানোর বাদ দিয়া আমার দেখুন তুই জন ফালতু বেসাল পারস না দোষ নাম ভিডিও করতেছি ফালতু কি বেসাল ফালতু ফালতু বানানে না হে তো আমাকে মানাবো তো যাই তুই তোর দেহে দেখিবা তোর মুখ টাইনা দে দেখ যারা আমারে দেখ ঠিকই তো আছে দুজনে না না সি তোর আমার কামাই বাতি ভালো তোর কামাই দিলে তো আমার কাম নাম ভিডিও মানে আমার কাছে এটা পারফেক্ট ভিডিও মানে লাভ নাই আজকে লাভ আছে লাভ নাই লাভ না থাকলে কি আর হাজার জনে দেখো তুই একজন দেখে লাইক টিক দিব আর একজন খালি বদনাম হবো আর আমার থেকে বদনাম নাই সুন্দর আমার তো হাজার জন দেখো আর তোর তা কেন তোর হাতে গেল আমার ওই জন্যই কইলাম তুই সুন্দর আছে আমার হাতে তোর সুবিধা আছে ফালতু ডাক দিমু মানুষ ডাক দিমু নাকি না ডাক দেনা ডাক দিমু না তা কি ভিডিও বানায় অ্যালবাম বানাইতেছি কিবা টিকটক নেই বানাই আমি আর কি বানাবো তা দেখ আমি দেখি না হিরো পাম না হিরো চান্স না না তুই ভাবি না তোর যে চেহারা তুই দেখ লুম্বা তো সমান সমান আছি হিরো একটা তোর চান্স দে দে লম্বাই আছি আমি তুই কি পাবো হিরো একটা চান্স দে দে আমাকে দিবি ছাড়েন দিন ও আইছে আমার শরীরে হাতে শরীর নাগা দে একটা চান্স দে একবার চান্স তো দিয়ে দেখ তুই যাবি কি না মানুষ ডাকমু ক জায়গাটাছি একটা চান্স দেখ ডাকমু क्या मायला इसका सेट तो इससे भी बड़ा तोतला है ये तो नाश्ता से जा रहा था মানুষ তো মেলা দেখছি কিন্তু তোমার নেগাল মানুষ তো আমি দেখি নাই গো। হ্যাঁ তোমার মধ্যে কি আছে তুমি তো আইসক্রিমের কি কম না বুঝো ভাই হ্যাঁ বাড়ি ঘুমে চালিয়ে কে হইলে কি করবা A few moments later. দেখলাম তোমার নেগাল তো না কে আমি আবার কি করলাম তোমার বাড়ি ঘুমে কে হইলে কি করবা হুই না তার কি করবো হুই না তার কিসের দরকার আছে তোমার ঘোড়া গাড়ি তো মেলা করি দেখো ভাই ঘোড়া গাড়ি তো মেলা করি তো গাইজ আমি শ্বুটিং এতিয়া ইতিমধ্যে হৈ গ'ল আমাৰ শ্বুটিং তো শ্বুটিঙৰ অনুভৱ আৰু লগতে আমাৰ ইয়াৰ এক্ট্ৰেছ আছে তো এক্ট্ৰেছসকলক আপোনালোকৰ ওপৰত মই সুধিম কেইটামান প্ৰশ্ন তো দাদা কেনেকুৱা আজি শ্বুটিংটো কেনেকুৱা হ'ল আচলতে আমি আজি ৰ'দৰ দিন না হয় হয় বহুত কষ্ট কৰিলোঁ হয় কষ্ট কৰি পেলাই ভিডিঅ' বনালোঁ যেনিবা হয় আশা কৰোঁ ভালে লাগিব আচ্ছা, নতুন আচ্ছা। ছোৱালী আনিছোঁ হয় হয় দেখাটো ভালেই হয় হয় আশা কৰোঁ দৰ্শক ৰাইজে দেখি ভাল পাব নিশ্চয় নিশ্চয় সেয়া কামনা কৰিছোঁ বাকীকেইটা মেম্বাৰ আমাৰ আছে উপস্থিত সেইকেইটা হয় অলপ হয় হয় ঘূৰাই লওক আচ্ছা দাদা আজি আপুনি কেইটা ভিডিঅ' বনালে আজিৰ দিনত আমিতো হেৰিত একেবাৰে শ্বৰ্ট টাইপৰ বনাওঁতো হয় হয় তিনিটা টপিক কৰি লৈছোঁ যাতে 3 মিনিট কৰি হ'লেও হয় হয় 9 মিনিটমান হয় আৰু হয় হয় 10 মিনিট হ'লেও ক্ষতি নাই আচ্ছা আচ্ছা কথা হৈছে আমি মূল কথাখিনিহে ৰাখি দিম আচ্ছা, আচ্ছা। বাকীখিনিতো আমি নাৰাখোঁ নিশ্চয় নিশ্চয় আচ্ছা দাদাহঁতৰ চেনেলটোৰ নাম কি আছিলে MS সোণালী ষ্টুডিঅ' MS সোণালী ষ্টুডিঅ' মাৰিলে আহি যাব ন আহি যাব। আচ্ছা আচ্ছা থেংক ইউ তো আৰু দৰ্শক আছে এই দৰ্শকসকলক মই সুধিম এটাকৈ প্ৰশ্ন লগত এই দাদাটোৰ পৰা সুধিম দৰ্শক নহয়তো এওঁলোকে অভিনেতা আচ্ছা আচ্ছা অভিনেতা হয় না তো এখেতক মই সুধিম এতিয়া তো দাদা তো কেনেকুৱা ফিলিংছ আজি আপোনাৰ ভিডিঅ'টো কৰি কেনে কেনেকুৱা লাগিছে নমস্কাৰ আপোনাৰ বৰ্গত ভাল লাগিছে আৰু আজিৰ যেটো মানে বতৰ আছিল নিশ্চয়। বৰ চৰা বতৰ আছিল হয়, ৰ'দৰ হয়। দিন আছিল হয় হয় মানে ইমান মানে শান্তিমূলকভাৱে আজি ভিডিঅ'টো আমি কৰিব পৰা নাই তথাপিও যথেষ্ট চেষ্টা কৰিছোঁ নিশ্চয়। চেষ্টাৰ ওপৰত আছিলোঁ হয়, হয়। আৰু যিহেতু আমি এজন এক্ট্ৰেছক হয়, হয়। দূৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে আচ্ছা আচ্ছা এই এক্ট্ৰেছজনক যদি আমি আনি পেলাই হয় ঘূৰাই দি পঠাওঁ তেখেতৰ মনত বেয়া লাগিব বেয়া হয়। কথা সেয়েহে নতুন এক্ট্ৰেছৰ মুখৰ ফালে চাই আৰু তেখেতেও আমাৰ মুখৰ ফালে চাইছে দৌৰ মাজতে মানে হয়। কষ্টৰ মাজতে আমি ভিডিঅ'খিনি কৰি আগবাঢ়ি গৈছোঁ আচ্ছা আচ্ছা নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাব নিশ্চয় নিশ্চয় দৰ্শক ৰাইজে ছাপোৰ্ট কৰিব দেই আচ্ছা আচ্ছা কৰিব আৰু মই অকণমান যদি আৰু বাইদেউৰ পৰা অলপমান ফিলিংছ বিচাৰিম বাইদেউ কেনেকুৱা লাগিছে আজি ভিডিঅ'টো চাই আৰু লাজ কৰিব নালাগে বাইদেউ তুমি কোৱা যে ভিডিঅ' কৰি ভাল লাগিছে মানে একচুৱেলি ভিডিঅ' কৰি ভাল পাইছোঁ থেংক ইউ বাইদেউ এইখিনি কোৱাৰ কাৰণে আমাৰ এক্ট্ৰেছটো হয়। ধুনীয়া কিন্তু হয়। বৰ মিঠা লগা কিন্তু কথাটো অলপ কম কয় আচ্ছা আচ্ছা মানে আমাৰ প্ৰব্লেমটো তাতে আজিৰ হয়। পৰা ছোৱালী নহয় মানে কাজিয়া কৰা নহয় মানে বিৰাট চুইট আচ্ছা, আচ্ছা। মিঠা লগা ছোৱালীটো আৰু একদম ভদ্ৰ আপোনালোকে আমাক সহায় কৰিব হয়, হয়। সহযোগিতা আগবঢ়াব এইখিনিয়ে কামনা কৰিছোঁ আমাৰ এক্ট্ৰেছ আকৌ আহিব নেক্সট প্ৰগ্ৰেম যেতিয়া হ'ব
এই 31 জনক আকৌ দেখা যাব। বন্ধুবোৰ আপোনালোকে এইখিনি কথা জানিছে ধীৰাজ ব্লগৰ পৰা। আশা কৰিছোঁ আপোনালোকে ধীৰাজ ব্লগক সমৰ্থন জনাব, আগুৱাই নিয়াৰ কাৰণে আপোনালোকে আপ্ৰাণ চেষ্টা কৰক। নতুন ল'ৰা নতুন কাম কৰিছে, আপোনালোকে যিমান দূৰ পাৰে আপোনালোকে সহায় কৰি যাব। এইখিনিয়ে। ये बड़ी अच्छी बात कही आप। যোনে যোনে চাই আছে মোৰ ভিডিঅ' তো সকলোকে এটাই অনুৰোধ যে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব এণ্ড লৈ, আৰু লগত যোনে যোনে নতুনকৈ আহিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ গাইজ।